ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে দুটা আঁচনি। এই দুটা আঁচনি কি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে এই দুটা আঁচনিত এপ্লাই কৰিব পাৰিব আৰু চৰকাৰৰ ফালৰ পৰা 20,000 টকালৈকে বেনিফিট ল'ব পাৰিব। মই আজি আপোনালোকক দেখুৱাম এই দুটা আঁচনি কি কেনেকৈ এপ্লাই কৰিব লাগে, এপ্লাই কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনে কোনে এপ্লাই কৰিব পাৰিব, সকলোৱে এপ্লাই কৰিব নোৱাৰে, ইয়াৰ এটা গাইডলাইন আছে কোনে কোনে এপ্লাই কৰিব পাৰিব। এই সকলোখিনি ইনফৰমেশ্যন আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দন যোজনা। এই যোজনাৰ জৰিয়তে মহিলাসকলে 6,000 টকালৈকে পাব। মই এটা বস্তু স্পষ্ট কৰি দিছোঁ, এই আঁচনিত কোন মহিলাসকলে এপ্লাই কৰিব পাৰিব। প্ৰথমতে হ'ল গৰ্ভৱতী মহিলাসকলে এই আঁচনিত এপ্লাই কৰিব পাৰিব বা এজন সন্তানৰ মাকে এই আঁচনিত এপ্লাই কৰিব পাৰিব। ল'ৰা হওক বা ছোৱালী হওক, বয়স যদি 3 বছৰতকৈ কম হয় তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰিব। আৰু দ্বিতীয়বাৰৰ ছোৱালী সন্তানৰ মাকে এই আঁচনিত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদি দ্বিতীয়বাৰ কন্যা সন্তান জন্ম হৈছে আৰু সেই ছোৱালীজনীৰ বয়স যদি 3 বছৰতকৈ কম হয় তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰিব। এই যোজনাত এপ্লাই কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব? এই যোজনাত এপ্লাই কৰিবলৈ আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব, ৰেচন কাৰ্ড থাকিব লাগিব বা ই-শ্ৰম কাৰ্ড থাকিব লাগিব এই আঁচনিত এপ্লাই কৰিবলৈ। এই আঁচনিত অনলাইন যোগে আৰু অফলাইন যোগে এপ্লাই কৰিব পাৰিব। যদি অফলাইন যোগে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা অংগনবাড়ী বা আশা কৰ্মীৰ লগত যোগাযোগ কৰিব লাগিব। আৰু যদি অনলাইন যোগে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু PMMVY লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে PMMVY, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দন যোজনা পৰ্টেলটো অ'পেন হৈ যাব। অলপ তলফালে আহিব, ইয়াত আপোনালোকে দেখিবলৈ পাব আজিলৈকে কিমান সংখ্যক লোকে এই আঁচনিত এপ্লাই কৰিছে আৰু কিমান সংখ্যক লোকে টকা পাইছে। এপ্লাই কৰিবলৈ ইয়াত চাওক দিয়া হৈছে চিটিজেন লগইন। চিটিজেন লগইনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব, ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব, তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা ফৰ্ম আহি যাব একাউণ্ট ক্ৰেডিট কৰাৰ বাবে। এই ফৰ্মটো আপোনাৰ ফিল কৰিব লাগিব। এইকেইটা ফিল কৰাৰ পিছত তলত চাওক দিয়া হৈছে ক্ৰেডিট একাউণ্ট। ক্ৰেডিট একাউণ্টত ক্লিক কৰি দিব। যেতিয়াই ক্ৰেডিট একাউণ্টত ক্লিক কৰি দিব আপোনাৰ একাউণ্ট ক্ৰেডিট হৈ যাব। লগইন হোৱাৰ বাবে আকৌ হোম পেজত আহিব আৰু চিটিজেন লগইনত ক্লিক কৰি দিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব, এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু ভেলিডেটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব। এপ্লাই কৰাৰ বাবে ইয়াত চাওক দিয়া হৈছে ডাটা এণ্ট্ৰি, ইয়াত ক্লিক কৰি দিব। তলত চাওক বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন। এপ্লাই কৰাৰ বাবে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ ফৰ্মটো আহি যাব এপ্লাই কৰাৰ বাবে। এই ফৰ্মটো ফিল কৰিব লাগিব, একেবাৰে সহজ ফৰ্ম। এই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে ছাবমিটত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দন যোজনাৰ বাবে এপ্লাই কৰিব পাৰে। আৰু এটা আঁচনি হ'ল নেশ্যনেল বেনিফিট স্কিম। এই স্কিমৰ জৰিয়তে চৰকাৰে 20,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰি আছে। ৰেচন কাৰ্ড থকা BPL পৰিয়ালে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। এই আঁচনিত কোনসকলে এপ্লাই কৰিব পাৰিব, ইয়াৰ এটা গাইডলাইন আছে কোনে কোনে এপ্লাই কৰিব পাৰিব। এই স্কিমটো হ'ল কোনো এটা পৰিয়ালৰ এনেকুৱা মানুহৰ মৃত্যু হৈছে যিজন প্ৰাথমিক জীৱিকা আছিল আৰু মৃত ব্যক্তিজনৰ বয়স যদি 18তকৈ অধিক আৰু 60 বছৰতকৈ কম হয় তেনেহ'লে সেই পৰিয়ালক চৰকাৰে 20,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰিব। আৰু এই আঁচনিৰ বিষয়ে ডিটেইলছ জানিবলৈ কোনে কোনে এপ্লাই কৰিব পাৰিব ডিটেইলছ জানিবলৈ আপোনালোকে এইটো পেজত আহিব পাৰে। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। ইয়াত চাওক সকলোখিনি ডিটেইলছ দিয়া হৈ আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলোখিনি ডিটেইলছ দিয়া হৈ আছে, আপোনালোকে চাব পাৰে। কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াত চাওক দিয়া হৈ আছে। প্ৰথমতে আছে আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব, তেতিয়া সেই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰৰ সীমাৰেখাৰ তলত BPL লাগিব। 3 নম্বৰত আছে আবেদনকাৰীৰ পৰিয়ালৰ প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'ব লাগিব, তেতিয়াহে এই আঁচনিত এপ্লাই কৰিব পাৰিব। 4 নম্বৰত আছে মৃত জীৱিকাৰ বয়স 18 বছৰতকৈ অধিক আৰু 60 বছৰতকৈ কম হ'ব লাগিব। 5 নম্বৰত আছে আবেদনকাৰীজন পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকাৰ নিৰ্বাহক হ'ব লাগিব। যিজনে এপ্লিকেশ্যন কৰিব সেইজন
পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা নিৰ্বাহক হ'ব লাগিব, তেতিয়াহে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। যদি আপুনি এই আঁচনিত এপ্লাই কৰিব বিচাৰে তেনেহ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ উমাং পৰ্টেলত যাব লাগিব, তাৰ পৰা আপোনাৰ এপ্লাই কৰিব লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে।